ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল। এইবাৰ আমি ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু তেখেতৰ নামটো হ'ল অজয় কুমাৰ সাহা। এইবাৰ আমি আজি নেশ্যনেল ব্লাড ডোনেশ্যন ডে আমি 60 NGOৰ তৰফৰ পৰা সেই দিনটোকে বাছি লৈছোঁ, যিটো আজি নেশ্যনেল ব্লাড ডোনেশ্যন ডে হিচাপে। আমি ইয়াতে যথেষ্ট প্ৰকাৰ ৰাইজৰ উপকাৰ হ'ব 60 NGOৰ জৰিয়তে। আমি আশা কৰিছোঁ ইয়াতে আমি 50+ ডনেট কৰিম। এতিয়া আমাৰ ডনাৰ অলৰেডি আহি আছে, ডনেট হৈ আছে। আগন্তুক দিনত আমি সকলোৱে মিলি ৰাইজৰ আশীৰ্বাদত যদি 60 NGOৰ ভালকৈ কাম কৰিম, এইটো আমি প্ৰতিজ্ঞাবদ্ধ। আৰু এই ব্লাড ডোনেটৰ বাহিৰেও আৰু অন্যান্য কামৰ আশা কৰিছোঁ। একচুৱেলি আমাৰ উদ্দেশ্যটো হ'ল ছ'চিয়েল ৱৰ্ক, আৰু আমাৰ NGOটো বহুতে নিউলি ৰেজিষ্টাৰ্ড NGO। একমাহ হ'ল আমাৰ NGOটো ৰেজিষ্টাৰ্ড হোৱা। এইটো আমাৰ এটা ফাৰ্ষ্ট ষ্টেপ। ব্লাড ডোনেশ্যন কেম্পেইন কৰি আমরা এইটো কৰিব চেষ্টা কৰিছোঁ। আর এতিয়ালৈকে চলি আছে, আমাৰ 20+ হৈ গ'ল, আৰু মানুহ আছে দিবলৈ 30+ হৈ গ'ল, 30+ হৈ গ'ল, আৰু মানুহ বাহিৰত বহি আছে এইটো ব্লাড দিয়াৰ কাৰণে। একচুৱেলি আমাৰ মেইন উদ্দেশ্যটো হ'ল ব্লাড ডনেট কৰা। সেইটো কামটো ভালকৈ চলি আছে, আৰু বাকী কিমানখিনি দিব পাৰে, কিমান হ'ব, এইটো পিছত জনাই দিয়ে। আমাৰ উদ্দেশ্যটো হ'ল ছ'চিয়েল ছাৰ্ভিচ, আর সোশ্যাল সার্ভিসত আমার বেশি মানে মাথাটো আমার মেইন উদ্দেশ্য ঠিকই আছে, কোনো অসুবিধা নাই। ইয়াৰ আগতে কৰিছে বোলে? অঁ, ইয়াৰ আগতে কৰিছে। বা লৈ মানে 5বাৰমান হ'ল। ভাল লাগে সমাজৰ কাম কৰিব, ব্লাড দি ভাল লাগে। মোৰ হিচাপে চবৰে ব্লাড দিব লাগে, যাৰ যাৰ ব্লাড চলে দিব পাৰে, তেতিয়া ভাল লাগে, মনটো ভাল লাগে।